সরকারি টয়লেট 2025 বর্ষৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এতিয়া যদি আপুনি আবেদন কৰে তেন্তে আপুনি 25000 টকা ডাইৰেক্টলি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব ইয়াৰ বাবে আপুনি কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্টলি পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দুটা অপচন দিয়া আছে এটা দিয়া আছে অফিচিয়েল লগইন আৰু এটা দিয়া আছে এপ্লিকেন্ট লগইনৰ কাৰণে আপোনাৰ হাতত থাকিব লাগিব লগইন আইডি আৰু পাসওয়ার্ড থাকিব লাগিব এই দুটা নোহোৱাকৈ আপুনি আবেদন কৰিব নোৱাৰিব এতিয়া আপুনি লগইন আইডি আৰু পাসওয়ার্ড বনোৱাৰ কাৰণে প্ৰথমতে দিয়া আছে নিউ এপ্লিকেন্ট আৰু ক্লিক হেয়াৰ দিয়া আছে ইয়াত আপুনি চাব পাৰিব ক্লিক হেয়াৰ দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দিয়া আছে নেম ইয়াত আপোনাৰ নাম লিখিব মোবাইল নম্বৰ ইয়াত লিখিব ইমেইল আইডি ইয়াত লিখিব এড্ৰেছ ইয়াত লিখিব তাৰ পিছত দিয়া আছে ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব পাছত দিয়া আছে আইডি টাইপ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত দিয়া আছে পেন কাৰ্ড ভোটাৰ আইডি কাৰ্ড পাছপোৰ্ট দিয়া আছে ইয়াৰ পৰা যিকোনো এখন ডকুমেন্টছৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব যেনে মই ইয়াত পেন কাৰ্ড দিব বিচাৰো আপুনি বেলেগ দিব পাৰে পাছত দিয়া আছে আইডি নাম্বাৰ ইয়াত যিখন ডকুমেন্টছ আপুনি সিলেক্ট কৰিব সেই ডকুমেন্টছখনৰ নাম্বাৰ ইয়াত আপুনি এন্টাৰ কৰিব পাছত এই সিকিউৰিটি কোডটো ইয়াত এন্টাৰ কৰিব পাছত দিয়া আছে ৰেজিষ্টাৰ আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথমতে চাব পাৰিব ইয়াত দিয়া আছে লগইন আইডি ইয়াত আপুনি লগইন আইডিটো এন্টাৰ কৰিব সেইটো আপোনাৰ ইমেইলত আহিব আপুনি যেটো ইমেইল আইডি দিছিল সেই ইমেইল আইডিত আপুনি চেক কৰিব এটা লগইন আইডি আহিছে আৰু সেই লগইন আইডিটো ইয়াত এন্টাৰ কৰিব পাছত এতিয়া আপুনি যেটো ইমেইল আইডি দিছিল সেই ইমেইলটো ইয়াত এন্টাৰ কৰিব পাছত এই সিকিউৰিটি কোডটো ইয়াত এন্টাৰ কৰিব ইয়াৰ পাছত দি আছে সেন্ড ওয়ান টাইম পাসওয়ার্ড ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব আপুনি চাব পাৰিব ইয়াত আহিছে ওয়ান টাইম পাসওয়ার্ড হ্যাজ বিন সেন্ড টু ৰেজিষ্টাৰ ইমেইল মোবাইল নম্বৰ আপুনি ইমেইল বা মোবাইল নম্বৰত চেক কৰিব আপোনাৰ এটা পাসওয়ার্ড আহিছে আৰু সেই পাসওয়ার্ডটো আপুনি এতিয়া ইউজ কৰিব পাৰিব আপুনি ইয়াত ক্লিক কৰিব হোম দি আছে ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব ইয়াত দি আছে লগইন আইডি প্ৰথমতে আপোনাৰ লগইন আইডিটো এন্টাৰ কৰিব পাছত আপুনি আপোনাৰ ইমেইলত চেক কৰিব এটা পাসওয়ার্ড আহিছে সেই পাসওয়ার্ডটো ইয়াত এন্টাৰ কৰিব ইয়াৰ পাছত এই সিকিউৰিটি কোডটো ইয়াত এন্টাৰ কৰি আপুনি লগইনত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব এতিয়া আপোনাক যেটো পাসওয়ার্ড দিয়া হৈছিল সেই পাসওয়ার্ডটো আপুনি সলনি কৰিব লাগিব প্ৰথমতে আপোনাৰ নাম আহিব পাছত আপোনাৰ লগইন আইডি আহিব তাৰ পিছত আহিছে কাৰেন্ট পাসওয়ার্ড ইয়াত আপোনাৰ বৰ্তমান যেটো পাসওয়ার্ড ইমেইলত সেন্ড কৰা হৈছিল সেই পাসওয়ার্ডটো ইয়াত এন্টাৰ কৰিব ইয়াৰ পাছত দিয়া আছে নিউ পাসওয়ার্ড ইয়াত আপুনি নতুনকৈ এটা পাসওয়ার্ড ৰাখিব তাৰ পিছত দিয়া আছে কনফাৰ্ম নিউ পাসওয়ার্ড ইয়াত আপুনি আপোনাৰ নতুন পাসওয়ার্ডটো এন্টাৰ কৰিব পাছত এই সিকিউৰিটি কোডটো ইয়াত এন্টাৰ কৰি আপুনি চেঞ্জ পাসওয়ার্ডত ক্লিক কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এপ্লিকেশন ফৰ্মখন খোল খাই যাব এই ফৰ্মখন আপুনি কমপ্লিট ফিল আপ কৰি সাবমিট কৰিব লাগিব প্ৰথমতে আপোনাৰ নেম আহিব পাছত ইমেইল আইডি আহিব পেন কাৰ্ড ইয়াত আপুনি যিখন ডকুমেন্টছ দিছিল সেইখনৰ নাম্বাৰ ইয়াত আহিব মোবাইল নম্বৰ ইয়াত আহি যাব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব এতিয়া আপুনি প্ৰথমতে চাব পাৰিব ষ্টেট আসাম এনেকুৱা থাকিব ডিস্ট্ৰিক্টত ক্লিক কৰি আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব তাৰ পিছত দি আছে ইউএলবি নেম ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ইউএলবি নেম আপোনাৰ সিলেক্ট কৰিব পাছত দি আছে ওয়াৰ্ড নাম্বাৰ ইয়াত ক্লিক কৰি আপোনাৰ ওয়াৰ্ড নাম্বাৰটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাছত তলত আহিব ইয়াত আহিছে বি নাম্বাৰৰ টয়লেটছ ওনাৰ পাৰ্টিকুলাৰ্ছ দি আছে ইয়াত আপুনি চাব পাৰিব প্ৰথমতে দি আছে নেম অফ এপ্লিকেন্ট ইয়াত আপোনাৰ নাম লিখিব জেন্ডাৰত ইয়াত ক্লিক কৰি আপুনি মেল নে ফিমেল ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তাৰ পিছত দি আছে ফাদাৰ হাজবেণ্ড নেম ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব আৰু মহিলাৰ নামত আবেদন কৰিলে হাজবেণ্ডৰ নামটো ইয়াত লিখিব মোবাইল নম্বৰটো ইয়াত লিখিব ৰেসিডেন্টৰ এড্ৰেছ আপোনাৰ আধাৰ কাৰ্ডত থকা এড্ৰেছখিনি ইয়াত লিখিব তাৰ পিছত দি আছে ষ্টেটাস অফ এক্সিস্টিং টয়লেট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ সন্মুখত দুটা অপচন আহিব যদি আপোনাৰ আগৰ পৰা টয়লেট আছে তেন্তে আপুনি প্ৰথম অপচনটো সিলেক্ট কৰিব আৰু যদি আপোনাৰ আগৰ পৰা টয়লেট নাই তেন্তে আপুনি নট এক্সিস্টিং এই অপচনটো আপুনি সিলেক্ট কৰিব দ্বিতীয় অপচনটো আপুনি সিলেক্ট কৰি ল'ব পাছত আপুনি তলত আহিব ইয়াত আহিছে আধাৰ লিংক ট্ৰান্সফাৰ অফ ইনসেন্টিভ দি আছে এইটো নাত থাকিব আপোনাক একো কৰিব নালাগে এইটো এনেকৈ আপুনি ৰাখি দিব ডু ইউ হ্যাভ আধাৰ নাম্বাৰ যদি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আছে তেন্তে আপুনি ইয়েস কৰিব আৰু যদি নাই তেন্তে আপুনি ন কৰিব পাৰে তাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰিব ইয়াৰ পাছত ইয়াত কোৱা হৈছে আপুনি টয়লেটখন পোৱাৰ পাছত সেলফ হেল্প গ্ৰুপৰ কোনো সদস্যৰ জৰিয়তে বা কোনো কন্ট্ৰাক্টৰৰ জৰিয়তে এই টয়লেটখন বনাব বিচাৰে নেকি যদি হয় তেন্তে আপুনি ইয়েস কৰিব আৰু যদি আপুনি নিজে বনাব বিচাৰে তেন্তে আপুনি নট ৰাখিব পাছত দি আছে বেংক একাউণ্ট ডিটেইলছ ইয়াত আপুনি আপোনাৰ আইএফসি কোডটো প্ৰথম লিখিব একাউণ্ট নাম্বাৰটো ইয়াত লিখিব পাছত আকৌ একাউণ্ট নাম্বাৰটো ইয়াত লিখিব তাৰ পিছত তলত আহিব ইয়াত আহিছে পাসবুক ফাৰ্ষ্ট পেজ স্ক্যানাৰ কপি দি আছে আপুনি সোর্স ফলত ক্লিক কৰি আপুনি চাব পাৰিব জেপিইজি পিএনজি জিআইএফ বিএমপি এইকেইটা ফৰ্মেটৰ মাজত আপুনি 100 কপিৰ ভিতৰত আপোনাৰ পাসবুকখন আপলোড কৰিব লাগিব আৰু পাসবুকখন আপলোড কৰাত আপুনি চাব পাৰিব স্ক্যানাৰ কপি আপুনি আপলোড কৰিব আৰু এইকেইটা ফৰ্মেটৰ মাজত 100 কপিৰ ভিতৰত আপলোড কৰিব নহলে পাছত আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব সেই কাৰণে আপুনি ইয়াত আপোনাৰ পাসবুকখন স্ক্যানাৰ কপি আপুনি আপলোড কৰিব সোর্স ফলত ক্লিক কৰি আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা সেইখন আপলোড কৰিব তাৰ পিছত দি আছে ফটোগ্ৰাফ অফ এপ্লিকেন্ট ইয়াত আপুনি সোর্স ফলত ক্লিক কৰিব সোর্স ফলত ক্লিক কৰি আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা পিএনজি জিআইএফ বিএমপি টিআইএফএফ এই চাৰিটা ফৰ্মেটৰ মাজত 50 কেবিৰ ভিতৰত আপুনি আপোনাৰ পাসপোৰ্ট সাইজ এখন ফটো আপোনাৰ আপলোড কৰিব তাৰ পিছত এই বক্সত আপুনি টিক মাৰ্ক কৰিব বক্সত টিক মাৰ্ক কৰাৰ পাছত দি আছে এপ্লাই আপুনি এপ্লাইত ক্লিক কৰিব আপুনি গোটেইখিনি ফৰ্ম আপোনাৰ সুন্দৰকৈ চেক কৰি ল'ব যদি আপোনাৰ লাগে একেবাৰে সঠিক আছে তেন্তে আপুনি এপ্লাইত ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰাৰ পাছত আপোনাক একো কৰিব নালাগে আপোনাক এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া হ'ব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি কপি নোট কৰি বা স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব লগতে
তেন্তে আপোনাৰ ইমেইলতো সেন্ড কৰা হ'ব এতিয়া আপোনাৰ ফৰ্মখন ফাইনেল সাবমিট হৈ গৈছে আৰু কেইদিনমান পাছত আপোনাক সাৰ্ভে কৰা হ'ব যদি আপুনি ইয়াৰ বাবে এলিজিবিলিটি হয় আপুনি গুটেখিনি ইনফৰমেশন আপোনাৰ সঠিক দিছে তেন্তে লিষ্টত নাম আহিব তাৰ পিছত আপোনাৰ নামটো আপগ্ৰেড হ'ব আৰু আপগ্ৰেড হোৱাৰ লগে লগে টকাখিনি আপুনি একাউণ্টৰ ডাইৰেক্টলি আপোনাৰ লাভ কৰিব পাৰিব সো ফ্ৰেন্ডছ আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এনেকৈ এখন আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব নতুনকৈ যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় কমেন্টত জনাব সো ফ্ৰেন্ডছ আজিৰ এইটো ভিডিঅ'তে এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে